কালি মেট্ৰিক পৰীক্ষাত এটা প্ৰশ্ন আহিছে সমাজ বিজ্ঞানৰ সেই প্ৰশ্নটোক লৈ যথেষ্ট এটা ছ'চিয়েল মিডিয়াত আমি বিতৰ্ক এটা হোৱা দেখিছোঁ। মই ভাবোঁ যে বিতৰ্কটো অনাৱশ্যক, কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল, সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিছক্ৰিমিনেশ্যন এলাউ নকৰে। গতিকে আমি কাকো ডিছক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছোঁ। এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰ্মেশ্যনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত, ভাষাৰ ভিত্তিত কোনো ডিছক্ৰিমিনেশ্যন বা বৈষম্য নহয়। এই জ্ঞানটো ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই সেইটোকে টেষ্ট কৰিছে। ইয়াত বেয়া পাব লগা, ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে? প্ৰশ্নপত্ৰখনো যথেষ্ট 63 পৃষ্ঠাৰ প্ৰায়। 63 পৃষ্ঠাৰ প্ৰশ্ন কাকত কি সমস্যা? প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা। গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে, সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে। আপুনি পূৰ্বতে কৈ আছিলে যে মেট্ৰিক পৰীক্ষা হয়তো নহ'ব পাৰে, কিন্তু এইবাৰ ভৱিষ্যতলৈ আপোনালোকে যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থই বুজি নাপায়, মই কি কৰিম? ডিক্সনেৰীখন মেলি পেলাই মেট্ৰিক শব্দটোৰ অৰ্থ কি চাই ল'লে হ'ল। মেট্ৰিকৰ অৰ্থটো হ'ল দশম, গতিকে দশম শ্ৰেণীৰ পৰীক্ষা কিয় নহ'ব? প্ৰত্যেকটো শ্ৰেণীতেই পৰীক্ষা অনুষ্ঠিত হয়, গতিকে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'বই, হৈ আছে। আৰু মই কেতিয়াও কোৱা নাই মেট্ৰিক পৰীক্ষা নহয় বুলি পেলাই। মই কৈছোঁ বিদ্যালয় শিক্ষা দশম শ্ৰেণীত সমাপ্ত নহয়। পূৰ্বে হাইস্কুল লিভিং বিদ্যালয় শিক্ষাৰ সমাপ্তি হৈছিল দশম শ্ৰেণীত, এতিয়া বিদ্যালয় শিক্ষাৰ সমাপ্তি হ'ব দ্বাদশ শ্ৰেণীত।